নে নাই হে ও কি ছে ওই দি ঘর কাকু না হাবা শরীরও বেমার হয়েছে তাকে তুই কি করো তাকে ভাবি আছো র জলদি কিবা এটা কর এ তো কেংকিঙে থাকবি কি দেই তেউবাত ওলে যা কিবা লাগান তাকে ভাবছি ৰ কোৱাই যাওঁ তাকে চিন্তা কৰি আছো জলদি যা যা যদি তাকে তুই দেছো বাৰু তোৰ ভিতৰত যাচোন মই অলপ আহো দে দে এই মোনাখন লৈ আছোন মোনাখনো দিলে ক'ৰ পৰা কি আনো এতিয়া ধনী মানুহ কিবা অলপমান খোজো ৰ কি বা দে ভাবো সোধো ৰ বহিছা কিবা অলপ কাম চাম কৰিম বুলি ভাবছিলো তোৰ তাতে আছে নেকি কিবা কাম চাম কামটো এনেকৈ একো নাই লকডাউনৰ কথা চলি আছে বেপাৰ বিজনেছো বেয়া হৈছে কিনো কাম দিম কিবা কাম কৰিম বুলি ভাবছিলো চলটোৰো বেমাৰ ঘৰত পৰি আছে কি হ'ব আকৌ বজাৰ চজাৰো নাই খাবাক লাগি কি কৰিম কিবা পইচা চইচা আছে যে অলপমান দি ক'ত পাম এতিয়া পইচা বেপাৰ বিজনেছো বেয়া হৈ গৈছে লকডাউনৰ কথা চব মানে চাৰিওফালে সমস্যা হৈ গৈছে সেইটোতো হয় এতিয়া আমি হাজিৰা কৰা মানুহ এতিয়া কাম কৰিব নাপালে কাম ক'ত সেইটো হয় এতিয়া কিবা আছে যি দিয়ে আৰু অলপমান কিনো দিম এতিয়া বেপাৰ বিজনেছো বেয়া হৈছে এই কিবা অলপ আছে লৈ যা হেনি কিবা লৈ যাবি যা হ'ব দে তাকেইতো নে কি হ'ব অৱস্থা চালা ই আৰু কেনেকুৱা মানুহ নে আৰু ক'ত যা ফুৰি আহো অলপ এই মাত্ৰ স্কুটি লৈ গেলে এটা মানুহ দেখিছে না দেখা পাইছোঁ ইমান সৎসাৰ মানুহ ভাই কি কৈছে এনেকুৱা জ্বৰত আছে গাড়ীখন অলপ ধৰি নমৰিলো আমাৰ গাঁৱতে ঘৰ তাৰ এই ইমান ভাল নহয় মানুহ এই তামাম লেবেল দিয়ে আনতে তামাম গৌৰৱ এই টকা পইচা থাকিলে সেনেকুৱাই হয় টকা পইচা অধৰাজ না তাকেতো মোৰো চলিটোৰ বেমাৰ আজাৰ মই এনেকৈ আহিলোঁ অলপমান কিবা কানি সহায় পাম বুলি এই মানুহে এনেকুৱা কৰে না সহজে পাবিছে মই অলপ আহোঁ আগৰ পৰা ক'ত যাবা আছে মই এইফালে ফুৰি আহোঁ অলপ যে যাতে যাতে ভালে আছে নহয় আছোঁ যা দে বা বহুত ভাল ধৰে অলপমান আহোঁ আশীৰ্বাদ দে কি হ'ব দাদা দাদা ক'ত এই মই অলপ মাত দিবিচোন দে দাদা অলপ সহায় বিচাৰিছিলোঁ কি হয় এই ঘৰতো বেমাৰ চলি গ'লি খাব লাগে একো নাই কাম কৰিব লাগে ভৰি আছে হাত আছে চকু আছে নাক আছে কাণ আছে কাম কৰ নহয় এই কথা অলপ সহায় লাগিছিল ঘৰ চলি বেমাৰ আজাৰ এই যা যা কাম কৰিব লাগে না শিক্ষা বেয়া আছে গরিব গরিব চলিবে যা এক টকা পইচা দিব লাগে ও ভিতরটা সুয়া মেয়া এর কমাই নাই না মা সবজি নিয়ে যায় চব্জি আনবি যাই যিটো মানুহ কুকুৰৰ দৰে ব্যৱহাৰ কৰে চব্জি কাৰ মানি বেগে বহুত পইচা আছে ধৰ কোনো নাই কাৰ মানি বেগা সুধৰ আকাবাৰ পচি কিজানি আৰু দাদা কওকচোন এই মানি বেগ এটা এইটো চলি মানুহ চিনি পায় নেকি এইটো মানুহ চিনি পোৱা নাই আগতেও দেখা নাই মানে মানি বেগটো পৰি আছিল এতিয়া মই পালোঁ এই মাত্ৰ কাৰোবাৰ আগতে সুধোন কাৰোবাৰ বুলি যাওঁ আরে দাদা কখন আপনার মানি ব্যাগ পড়ছে নাকি দেখুন বাৰু তুমি যাবা তো তুমি যা তুমি যাবে মই বহুত টকা শেষ কৰি দিলোঁ এতিয়া 5 টকাও নাই মাটি বাৰী যেমন চব বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰি এই কেটা মন চন মাৰি আছে তো কিয়া এই অলপ টেনশ্যন মানে চলটোৰ বেমাৰ কি বেমাৰ আছে বেমাৰ ডাঙৰেই যেমান মাটি বাৰী চব বিক্ৰী কৰি শেষ কৰি দিলোঁ টকা পইচা যেমান এই ঘৰটো আছে এই ঘৰটো বিক্ৰী কৰিব লাগে এতিয়া মানুহ বিক্ৰী যাওঁ কোনোবাই কিনে নেকি এই ঘৰটো বিক্ৰী কৰি যাওঁ উপায় নাই এই ঘৰচকে বিক্ৰী কৰা বেলেগ মাথা মাৰ বেলেগে মাথা মাৰিব লগা উপায় নাই মই অলপমান সহায় কৰিব পাৰিম দুদিন
এতিয়া ল'বাই লাগিব দেচোন নলাগে পিছত ধাৰ মাৰি দিম মই আহোঁতে মানে মানি বেগ এটা পাইছিলোঁ লাগে যে সেইখানি ৰাখ আৰু তেওঁ যেহানি পইচা আছে ৰাখি থওঁ আৰু মই যাওঁ পাছত যদি পাৰা দিবি মোক যদি নৰা নাই আৰু মই পাছত দিম দে তাক মই ইমান ইনচাল কৰিছিলোঁ ইমান বেয়া কৰিছিলোঁ ঘৰৰ পৰা গলতে দিছিলোঁ আজি সিয়ে মোক সহায় কৰি গ'ল এই চাগে মানৱতা